আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি। Hey guys, welcome back to my YouTube channel. আজি আছোঁ আমি বিশ্বনাথঘাটত। এইফালে আমি নাৱত গৈ আছোঁ উমাতুমনি আইলেণ্ডটোত। নিউ ইয়েৰ বুলি আজি 1 জানুৱাৰীত আমি চাকি জ্বলাবলৈ আহিলোঁ বিশ্বনাথঘাটৰ মন্দিৰত। চ' এতিয়া আমি অলপ ফুৰিব আহিলোঁ আইলেণ্ডটোৰ ফালে। চ' বেছি আমি নাৱত আছোঁ। ভাইটি তোমাৰ নাম কি? হা? শফিকুল ইছলাম ভাইটি আছে আমাৰ লগত, নাও পুৰা চলাই আহিছে। ভয় নালাগে নে তোমাৰ? পুৰা এক্সপিৰিয়েঞ্চ নেকি? পুৰা এক্সপিৰিয়েঞ্চ লৈ ইয়াত একদম পুৰা নাও চলাই পুৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে। এতিয়া আমি নাৱৰ পৰা নামিব ওলাইছোঁ। চ' নাৱৰ পৰা নামি পেলাই আপোনালোকক লগ পাই আছোঁ। নাৱৰ পৰা একদম আহি পেলাই উমাতুমনি আইলেণ্ডত পাই গ'লোঁ। আপোনালোকে ভিউটো চাওক। আমি সেই পাৰৰ পৰা আহিলোঁ ইয়ালে নাৱত। একদম পুৰা ধুনীয়া জেগা। এতিয়া আমি ইয়াতে মন্দিৰ আছে, মন্দিৰত অলপ সোমাম। তাৰপিছত আমি ৰিজৰ্টটোলৈ গৈ আছোঁ। এতিয়া গ্ৰীণ আছে নাই ৰিজৰ্ট এখন আছে। আৰু এটা কথা যে ইয়াত পূৰা 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত মানে একদম পূৰা ভৰ্তি হৈ যায়। আৰু পিকনিক খাব যদি আহে একদম পূৰা ভাগৰ লাগিল বে, ভাগৰ লাগি গৈছে। আৰু যদি ইয়াত পিকনিক খাবলৈ আহে আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া জেগা। আৰু যদি 1 জানুৱাৰী আৰু 31 ডিচেম্বৰত আপোনালোকে যদি আহে ইয়াত আহিব পাৰে। অহা বছৰলৈ আহিব আৰু এতিয়াতো হৈ গ'ল। যদি আহে এনেকৈ পূৰা মানুহ ভৰ্তি হৈ যায়, একদম পূৰা জেগা নাইকিয়া হৈ যায় মানে। আৰু এইফালে লাগিছে পূৰা জেগা নাইকিয়া হৈ যায়। এতিয়া পিকনিকৰ চাউণ্ড লাগি আছে, গান লাগি আছে, কপিৰাইট লাগি যাব পাৰে। চ' পিকনিকৰ পৰা অকণমান দূৰত গৈ ব্লগিং কৰি আছোঁ। বিশ্বনাথঘাটৰ পৰা একদম ধুনীয়া নজাৰা দেখুৱাই আছোঁ উমাতুমনি আইলেণ্ডৰ পৰা। চ' আহি থাকক একদম মোৰ লগত। আজি ক'ৰ পৰা আহিছা? ইয়াৰে নেকি? এয়া কি ধুনীয়া নজাৰা, একদম পূৰা একদম ইয়াত একদম পূৰা পিকনিক খাব পৰা জেগা, বহুত ধুনীয়া জেগা। মোৰ মানে ইয়াত আহিলে একদম পূৰা মন চন ভাল লাগে। যদি মন চন বেয়া থাকে আপোনালোকে ইয়াত আহিব পাৰে। অকণমান তলৰ ফালে যাওঁ ব'লক, আমি যাম। ত' অলপ ভয় লাগিছে যাবলৈ, অলপ পানী আছে, তথাপিও যাম, লগত দেখুৱাই আছোঁ। আহি থাকক মোৰ লগত। জীয়াই তুলিলা মোক, জীয়াই তুলিলা মোক, জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। এই বেছি চিনেমি দেখুৱাই ইউটিউব লগত আপোনালোকে এইটো বিশ্বনাথঘাটৰ আইলেণ্ডটো উমাতুমনি হেৰিটোৰ পৰা দ্বীপটোৰ পৰা এটা ভাল ভিউ এটা দেখুৱাই আছোঁ। চ' ৰখক, সময় দেখুৱাই আছোঁ, বেছি সময় নালাগে, দেখুৱাই আছোঁ। ভিউ চাওক, ভিউ অ' বে কি চালিয়া ভিউ ৰে। অ' ভিউ চাওক, ভিউ চাওক, ভিউ চাওক। ৰখক, ৰেলিঙৰ পাৰেদি মোবাইলটো হেৰি কৰি দেখুৱাই আছোঁ। চাওক কি ধুনীয়া বে। ইফালে গৈ পিকনিক খাই আছে, সেয়া পুৰা পিকনিক খোৱাত বিজি। এইটো ব্লগৰ পৰা আপোনালোকক আকৌ এবাৰ হেপী নিউ ইয়েৰ জনাইছোঁ। তাৰপিছত মই ৰখোঁ ইয়াতে অলপ চাওঁ।
আপোনালোকক যোনটো চিনেমেটিক ভিডিঅ' দেখুৱালোঁ সেইটোতে মানে হেৰি আছিল পাৰ্ক এখন আছিল তাৰ পৰাই দেখুৱালোঁ পাৰ্কখন এইখন বেছি ইমান একো নাই চ' এতিয়া আমি যাব ওলাইছোঁ সেইটো পাৰলৈ এতিয়া নাওলৈ অলপ সময় ৰখিছোঁ ইয়াতে এতিয়া আমি ইয়াৰ পৰা এতিয়া তালৈ যাম চ' এতিয়া আমি নাৱৰ কাৰণে ৰখিছোঁ লগতে ফণিয়াছ লগৰ হয় ফণিয়াছ হাই কৰি দে এতিয়া তাৰপিছত আমি তালৈ যাম চ' তাৰ পৰা দেখুৱাম নাৱত যোৱা পাৰিলে অলপ দেখুৱাই দিম কি কৰোঁ বা চাওঁ বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ হাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনতে তো Hey, friend. Tushar, Rupankar, Happy New Year. Thank you, sir. Hey, Happy New Year. Thank you, sir. হাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা Michael sir. ঘৰ আহি পালোঁ বেছি টাইম ব্লগিং নকৰিলোঁ বিশ্বনাথ ঘাটত যদি ব্লগটো ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই লগ পাম নেক্সট ব্লগত জিয়াই তুলিলা মোক জিয়াই তুলিলা